আমি সকলোৱে জানো যে ভাৰতৰ আটাইতকৈ দীঘলীয়া ট্ৰেইন বিবেক এক্সপ্ৰেছ যোনখন নেকি ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ চলে সেইখনত অলমোষ্ট 4300 কিলোমিটাৰমান হয় আৰু ভাৰতৰ আটাইতকৈ স্পীডত চলা ট্ৰেইন বৰ্তমানলৈকে বন্দে ভাৰত এক্সপ্ৰেছ বা ইফালে গতিমান এক্সপ্ৰেছ বা ইফালে ৰাজধানী এক্সপ্ৰেছ কিন্তু ভাৰতৰ সকলোতকৈ লেট ট্ৰেইনখনৰ কথা জানেনে আপোনালোকে ভাবিছে চাগে লেট কৰে মাত্ৰ 2 ঘণ্টা বা 3 ঘণ্টা বা এদিন দুদিন তো ম্যাক্সিমাম 3 দিন কিন্তু নহয় ভাৰতৰ এনেকুৱা এখন ট্ৰেইন আছে যিখনে নেকি নিজৰ গন্তব্যস্থান পাবলৈ 3 বছৰ 8 মাহ 7 দিন সময় লগাইছিল ভাবি চাওক 3 বছৰ সময় লাগিছিল এখন ট্ৰেইন গৈ পেলাই পাবলে এই ঘটনাটো 2014 চনৰ ভাৰতৰ ৰেল যাত্ৰাত পলম হোৱাৰ কাহিনীটো অতি সাধাৰণ কাৰণ আমি সকলোৱে জানো নৰ্মেল প্যাসেঞ্জাৰ ট্ৰেইনৰ পৰা ধৰি এক্সপ্ৰেছ ট্ৰেইনলৈকে অসমৰ বাহিৰলৈ যিমান ট্ৰেইন যায় বা অসমৰ বাহিৰৰ পৰা যিমান ট্ৰেইন আহে 5 মিনিট হ'লেও 10 মিনিট হ'লেও প্ৰায়বিলাক ট্ৰেইনে লেট হয় তো নৰ্মেলি এক্সপ্ৰেছ ট্ৰেইনবিলাকতো কেতিয়াবা 7 ঘণ্টা 8 ঘণ্টা কেতিয়াবা একদিনলৈকে লেট হোৱাৰ ৰেকৰ্ড আছে তো এই কাহিনীটো এখন মালগাড়ীৰ লগত এখন প্যাসেঞ্জাৰৰ লগত নহয় ট্ৰেইনখন আৰম্ভ হৈছিল অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম যেহেতু বিশাখাপট্টনম আছে অন্ধ্ৰপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা উত্তৰ প্ৰদেশৰ বস্তি নামৰ এখন ঠাইলৈ বা বস্তি নামৰ এটা ৰেলৱে ষ্টেচনলৈ তো বিশাখাপট্টনমৰ পৰা উত্তৰ প্ৰদেশৰ বস্তিলৈ এজন ব্যৱসায়ীজনৰ নাম আছিল ৰামচন্দ্ৰ গুপ্তা সেই ব্যৱসায়ীজনে সাৰ অৰ্ডাৰ দিছিল ৰেলৱেৰ যোগেদি তো ৰেলৱে মানে মালবাহী ট্ৰেইনৰ যোগেদি সাৰ অৰ্ডাৰ দিছিল তো তেখেতে অৰ্ডাৰ কৰিছিল ডাই এমোনিয়াম ফসফেট সাৰ যিটো আমি নৰ্মেলি DAP সাৰ বুলি কওঁ যেনেকৈ ইউৰিয়া সাৰ থাকে বা পটাছ সাৰ থাকে ঠিক তেনেকৈ DAP সকলোৱে শুনিছে চাগে সেই ৰেলখনত আছিল 1316 বেগ সাৰ মানে বিশাখাপট্টনমৰ পৰা বস্তিলৈ টোটেল সাৰ অৰ্ডাৰ দিছিল 1316 বেগ যাৰ নেকি মূল্য আছিল অলমোষ্ট 10 লাখতকৈও বেছি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা উত্তৰ প্ৰদেশৰ বস্তিলৈ টোটেল ডিষ্টেঞ্চ আছিল 1266 কিলোমিটাৰ মানে অলমোষ্ট 1300 কিলোমিটাৰ কিন্তু সেই 1300 কিলোমিটাৰ যাত্ৰা কৰিবলৈ ট্ৰেইনখনে মালবাহী ট্ৰেইনখনে সময় লগাই দিলে প্ৰায় 3 বছৰ 8 মাহ 7 দিন এই ঘটনাটোৱে আছিল ভাৰতৰ ৰেল ইতিহাসৰ আটাইতকৈ পলমকৈ চলা ট্ৰেইনৰ ঘটনা এতিয়া ভাবিছে চাগে আপোনালোকে এই 3 বছৰ 8 মাহ 7 দিন ট্ৰেইনখন ক'ত আছিলে বা কেনেকৈ ইমান দিন লাগিলে বিশাখাপট্টনমৰ পৰা উত্তৰ প্ৰদেশৰ বস্তিলৈ আহিবলৈ কিয় ইমান দিন লাগিলে এই সকলোবিলাক কৈ আছোঁ মই তো যেতিয়া সময়মতে নিজৰ বস্তুখিনি আহি নাপালে ম্যাক্সিমাম টাইম আছিল 48 ঘণ্টা যে 48 ঘণ্টাত আহি পেলাই পাবহি লাগিছিল বিশাখাপট্টনমৰ পৰা উত্তৰ প্ৰদেশৰ বস্তিলৈ তেতিয়া সেই ৰামচন্দ্ৰ গুপ্তাই যোনজন নেকি ব্যৱসায়ী আছিল বা কৃষক আছিল সেই কৃষকজনে আহি পেলাই ৰেলৱে পাৰ্চেল অফিচত নৰ্মেলি আমি পাৰ্চেল অফিচতে খবৰ ল'ব লাগে বা কিবা এটা পাৰ্চেল এঠাইৰ পৰা আন ঠাইলৈ পঠালে আমি পাৰ্চেল অফিচতে যাব লাগে তো সেইবিলাক ডাঙৰ ষ্টেচনত সেই সুবিধাটো থাকে সৰু ষ্টেচনত নাথাকে তো সেই পাৰ্চেল অফিচত খবৰ ল'লেহি যে মোৰ বস্তুখিনি আজি ইমান দিন হ'ল 3 দিন হ'ল মই পোৱাই নাই তো তেতিয়া ৰেলৱে অফিচে ক'লে যে পাই যাব তো 1-2 দিন লেট হ'ব পাৰে আপুনি 2-3 দিন ৱেইট কৰক পাই যাব তো তাৰপিছত তেনেকৈ দিন বাগৰি গ'ল 5 দিনৰ পাছত 10 দিন হ'ল 10 দিনৰ পাছত 15 দিন হ'ল 15 দিনৰ পাছত এমাহ হ'ল সেই এমাহ পৰ্যন্ত তেওঁ বস্তুখিনি আহি নাপালে তেওঁ ওচৰত তো যিমানেই দিন বাগৰি গৈ থাকিল 3 মাহৰ পিছত 6 মাহ হ'ল 6 মাহৰ পিছত এবছৰ হ'ল এবছৰৰ পিছত 1.5 বছৰ হ'ল ভাবি চাওক যেতিয়া আপুনি অনলাইনত কিবা এটা বস্তু অৰ্ডাৰ দিয়ে সেইটো লাগিলে আপোনাৰ সৰু পেণ্ট এটাই হওক বা চোলা এটাই হওক বা জোতা এযোৰে হওক যেতিয়া নৰ্মেলি আপুনি অৰ্ডাৰ দিয়ে জোতাযোৰৰ দাম 1000 টকা বা 1200 টকা ম্যাক্সিমাম 2000-3000 টকা সেই বস্তুটোৰ আপুনি পে'মেণ্ট কৰি দিলে অলৰেডি তো পে'মেণ্ট কৰাৰ পাছত যদি আপুনি সেই বস্তুটো ফ্লিপকাৰ্টৰ পৰা নাপায় বা আমাজনৰ পৰা নাপায় সেই বস্তুটো আপোনাৰ মনত কেনেকুৱা এটা সন্দেহ হ'ব যে 3000 টকীয়া জোতা এযোৰ অৰ্ডাৰ দিলোঁ আজি মোৰ 10 দিন হ'ল জোতাযোৰ অহা নাই জোতাযোৰ আহিব লাগিছিলে মোৰ 5 তাৰিখে আজি হৈ গ'ল 10 তাৰিখ তো আপোনাৰ কেনেকুৱা ৰিয়েকশ্যন হ'ব মাত্ৰ 3000 টকা কিন্তু ৰামচন্দ্ৰ গুপ্তাৰ টোটেল মূল্য আছিল 10 লাখতকৈ বেছি আৰু সেইটো 2014 চনৰ কথা যেতিয়াই ৰামচন্দ্ৰ গুপ্তাৰ অনিচ্ছা লাগিল ৰেলৱেৰ অফিচত গৈ পাৰ্চেল অফিচত বাৰে সোধে তেওঁলোকে বাৰে এটাই কথা কয় যে আৰু 2 দিনমান ৱেইট কৰক বা আমি চেক কৰি আছোঁ আপোনালোকক আপডেট দি আছোঁ কিন্তু সেই আপডেট ৰামচন্দ্ৰ গুপ্তাৰ হাতত অলমোষ্ট 1-1.5 বছৰে আহি নপৰিল আৰু ৰামচন্দ্ৰ গুপ্তাই অনিচ্ছা হৈ যেতিয়া নেকি এটা কথা সদায় কৈ থাকে বা এটা কাম সদায় যদি কৰি থাকে সেই কামটোৰ প্ৰতি অনিচ্ছা হৈ যায় আৰু সেই অনিচ্ছা হৈ ৰামচন্দ্ৰ গুপ্তাই অৱশেষত কি কৰিলে কমপ্লেইন দিব ধৰিলে ৰেলৱেৰ পাৰ্চেল অফিচৰ ওপৰত যেতিয়াই ৰামচন্দ্ৰ গুপ্তাই কমপ্লেইনবিলাক দিছে ছিনিয়ৰ অফিচাৰৰ ওপৰত কাৰণ যিবিলাক অফিচাৰ তেওঁলোকৰ ওচৰত আছিল তো তেওঁ সকলোকে লগ ধৰিছিল তেওঁলোকৰ কোনো সহায় নাপাই পেলাই কমপ্লেইন দিলে তাতকৈ ওপৰত থকা ছিনিয়ৰ অফিচাৰ কিন্তু আশামতে ৰামচন্দ্ৰ গুপ্তাই একো ফল নাপালে ছিনিয়ৰ অফিচাৰবিলাকেও কি কৰিলে তেওঁ এপ্লিকেশ্যনবিলাক পঢ়ে
আকৌ থৈ দিয়ে ছিনিয়ৰ অফিচাৰকেইটাও ৰামচন্দ্ৰৰ যি প্ৰব্লেম আছিল ৰামচন্দ্ৰৰ যি সমস্যা আছিল সেই সমস্যাক গুৰুত্ব নিদি তেওঁ কমপ্লেইন এপ্লিকেশ্যনবিলাক এঠাই গোটাই থৈ দিলে অৰ্থাৎ কোনো সেই এপ্লিকেশ্যনৰ পৰা ৰামচন্দ্ৰ গুপ্তাই সঁহাৰি নাপালে আৰু যেতিয়া ইমানখিনি কৰাৰ পাছতো ৰামচন্দ্ৰ গুপ্তাই নিজৰ সঁহাৰি নাপালে বা নিজৰ প্ৰব্লেমটোৰ সলিউশ্যন নাপালে তেওঁ শেষত গৈ এটা সিদ্ধান্ত ল'লে যে কোৰ্টৰ ওচৰলৈ যোৱা আৰু যেতিয়াই কোৰ্টত গৈ এপ্লিকেশ্যন দিলে কোৰ্টৰ মানুহে ৰেলৱে পুলিচক বা ৰেলৱে যোনবিলাক নেকি ছিনিয়ৰ অফিচাৰ আছে তেওঁলোকৰ লগত কথা পাতিলে যে এনেকুৱা তেনেকুৱা হৈছিল 2014 চনতে তেওঁ হাৰ অৰ্ডাৰ দিছিল সেই হাৰ অৰ্ডাৰখিনি আজি 2017-18 চন হ'ল এতিয়াও আহি নাপালে বুলি যেতিয়াই নেকি কোৰ্টৰ পৰা প্ৰেছাৰ দিব ধৰিলে ছিনিয়ৰ অফিচাৰবিলাকক তেতিয়াই কি কৰিলে ছিনিয়ৰ অফিচাৰবিলাকে সেই যোনটো কেছ আছিলে ৰামচন্দ্ৰৰ সেই কেছটোৰ ওপৰত ষ্টাডি কৰিলে আৰু সেই বস্তুটো বিচাৰাত লাগিলে আৰু অৱশেষত সকলো ইনভেষ্টিগেশ্যন চলোৱাৰ পাছত ভালকৈ যেতিয়া কেছটোৰ ওপৰত নিৰীক্ষণ কৰিলে ষ্টাডি কৰিলে তেতিয়া 2018 চনৰ 25 জুলাই তাৰিখে সেই ৰামচন্দ্ৰ গুপ্তাই বুক কৰা 2014 চনত হাৰখিনি যোনখিনি আছিলে ডাই এমনিয়াম ফছফেট অৰ্থাৎ DAP হাৰখিনি আহি পেলাই বস্তি ৰেলৱে ষ্টেচন পালে 2018 চনৰ 25 জুলাই তাৰিখে ভাবি চাওক 2018 চনত তেওঁ কেতিয়া অৰ্ডাৰ দিছিলে 2014 চনত গতিকে অলমষ্ট 3 বছৰ 8 মাহ 7 দিন লাগিলে সেই হাৰখিনি তেওঁৰ ওচৰত পাবলৈ আৰু যেতিয়া এই গোটেই কেছটো ষ্টাডি কৰাৰ পাছত ৰেলৱেৰ অফিচাৰসকলে এটা লাষ্ট ফাইনেল ডিচিশ্যন উলিয়ালে যে কিয় ইমান লেট হ'ল কিয় 3 বছৰ 7 মাহ 8 দিন লাগিলে সেই বস্তুখিনি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা উত্তৰ প্ৰদেশৰ বস্তি পাবলৈ সেই আপডেট মতে ৰেলৱেৰ আপডেট মতে তেওঁলোকে ক'লে যে যেতিয়া এখন মালবাহী ট্ৰেইনে হওক বা যাত্ৰীবাহী ট্ৰেইনে হওক সেই ট্ৰেইনখনত যেতিয়া ইঞ্জিনৰ প্ৰব্লেম আহে বা সেই দবাটোৰ কিবা প্ৰব্লেম আহে টেকনিকেলি প্ৰব্লেম আহে সেই দবাটো সেই ঠাইতে এৰি দিয়া হয় মানে নৰ্মেলি ধৰি লওক এখন ট্ৰেইন গৈ আছে ট্ৰেইনখনৰ যদি দবা এটা ইন কেছ কিবা বেয়া হয় তেতিয়াহ'লে সেই ট্ৰেইনখনৰ দবাটো যোনটো ষ্টেচনতে বেয়া হৈছে সেই ষ্টেচনতে সেই দবাটো ৰখাই থোৱা হয় আৰু তেনেকৈ চাগে মেবি ৰামচন্দ্ৰ গুপ্তাই অৰ্ডাৰ দিয়া হাৰখিনিৰ দবাটো কোনোবা এটা ষ্টেচনত বন্দী হৈ আছিল বা কোনোবা এটা ষ্টেচনত ৰৈ আছিল তো এতিয়া আমাৰ প্ৰশ্ন হয় যে যদি সঁচাকৈ সেই দবাটোৰ কিবা টেকনিকেল ইছ্যু আছিল বা ইঞ্জিনটোৰ কিবা টেকনিকেল ইছ্যু আছিল তেতিয়াহ'লে বেলেগ এটা দবাত হাৰখিনি আনলোড কৰি বা ৰামচন্দ্ৰ গুপ্তাৰ যিখিনি প্ৰয়োজনীয় বস্তু আছিল সেই বস্তুখিনি আনলোড কৰি ইঞ্জিনটো চেঞ্জ কৰি পেলাই ৰামচন্দ্ৰ গুপ্তাৰ যি ডেষ্টিনেশ্যন আছিলে বস্তিলৈ কিয় পোৱাব নোৱাৰিলেহি আৰু ৰামচন্দ্ৰ গুপ্তাৰ মতে হাৰখিনি একদম ইউজলেছ হৈ আছিলে হাৰখিনি ইউজ কৰিব পৰা অৱস্থাত নাছিলে কিন্তু ৰেলৱেৰ আপডেটৰ মতে তেওঁলোকে কয় যে হাৰখিনি ভাল হৈ আছিলে ৰামচন্দ্ৰ গুপ্তাই ল'ব মন কৰা নাছিল তো ৰামচন্দ্ৰ গুপ্তাৰ মতে যেতিয়া এবেগ হাৰ বা নৰ্মেলি আমি সকলোৱে গম পাওঁ এবেগ হাৰ বা দুবেগ হাৰ যেতিয়া আমি 6 মাহ বা এবছৰ দিনে ইউজ নকৰোঁ সেই তাৰ এক্সপায়াৰ ডেটটো গুচি যায় বা যিটো পাৰফৰ্মেঞ্চ দিব লাগে সেই হাৰখিনিয়ে তেতিয়া কেতিয়াও নিদিয়ে এবছৰ বা 6 মাহৰ পাছত সেই পাৰফৰ্মেঞ্চটো কেতিয়াও নিদিয়ে আৰু সেইটোতো ৰামচন্দ্ৰৰ লগত সেইটো এবছৰৰ ঘটনা নহয় 3 বছৰ 8 মাহ 7 দিন তো 3 বছৰ 8 মাহ 7 দিন যেতিয়া হাৰখিনি এটা কোঠাতে বন্ধ হৈ আছিলে হাৰখিনি নিশ্চয় ভাল ৰূপত নাই বা হাৰখিনি নিশ্চয় ইউজ কৰিব পৰা নাযাব সেইটো আমি সকলোৱে গম পাওঁ নহয় জানো কিন্তু ইণ্ডিয়ান ৰেলৱেৰ আপডেটৰ মতে ৰামচন্দ্ৰ গুপ্তাই হাৰখিনি ল'ব বিচৰা নাছিল তো এই ক্ষেত্ৰত কোন সঁচা বা কোন মিছা আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামত দাঙি ধৰিব গতিকে এইটোৱে আছিল ভাৰতৰ ইতিহাসৰ লগতে ইণ্ডিয়ান ৰেলৱেৰ আটাইতকৈ লেট চলা আটাইতকৈ পলমকৈ চলা এখন ট্ৰেইনৰ কাহিনী যিহেতু মই নৰ্মেলি ট্ৰেইনৰ ভিডিঅ' বনাওঁ ট্ৰেইনৰ ব্লগ বনাওঁ সেইবাবে এই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকেও গম পালে বা এটা নতুন কাহিনী জানিলে যদি আপোনালোকেও গুগলত মাৰি চাই যে ইণ্ডিয়াৰ মষ্ট লেট ট্ৰেইন বুলি মাৰিলেও আপোনালোকে এই কাহিনীটো পাব এইটো কোনো মই মনে সজা কাহিনী নহয় এইটো এটা সঁচা ঘটনা আৰু বেছি দিনৰো কাহিনী নহয় 2014 চনৰ ঘটনা ট্ৰেইনখন আহি পেলাই 2018 চনত পালে মোৰ যদি আপোনালোকে ট্ৰেইনৰ ভিডিঅ'বিলাক চোৱা নাই অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত গৈ মই ভিডিঅ' বনাওঁ ৰিচেণ্টলি মই কন্যাকুমাৰী গৈছোঁ ভাৰতৰ আটাইতকৈ দীঘলীয়া ট্ৰেইন মই কৈছোঁ বিবেক এক্সপ্ৰেছ সেইখনটো যাত্ৰা কৰিছোঁ মই গতিকে মোৰ ট্ৰেইনৰ ভিডিঅ'সমূহ চাবলৈ বা এনেধৰণৰ ইনফৰমেশ্যন আপডেটসমূহ চাবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় অসম বহুতে ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইবটো নকৰে ছাবস্ক্ৰাইব কৰিলেও মানে কি কৰে বেল আইকন যোনটো বেল আইকন থাকে সেইটো অল নকৰে প্লিজ অল কৰি দিব তো লগ পাম এটা নতুন ট্ৰেইন জাৰ্ণি ভিডিঅ'ত আজিলৈ বাই বাই জয় অসম